জনাইছোঁ। ভয় লাগিছে। আমাক দিহানামত বিভিন্ন নৃত্য গীতত আগবঢ়াই লৈ যাবৰ কাৰণে তেওঁ গুৰি ধৰে আৰু সেই তেওঁৰ প্ৰচেষ্টাতে আজি ইমানখিনি আগবাঢ়ি গৈছে। তেখেতকো এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবৰ বাবে মই আমাৰ ৰিমঝিম জোহাইক অনুৰোধ জনাইছোঁ। আমাৰ সম্বৰ্ধনা অনুষ্ঠান ইমানতে আমি সমাপ্ত বুলি ঘোষণা কৰিছোঁ। পিছতে আমাৰ মঞ্চত গণ মইনা মন্দিৰসকলৰ নৃত্য প্ৰদৰ্শন কৰিব। প্ৰদৰ্শন কৰিবলৈ সকলোকে সহযোগ কৰিবৰ কাৰণে ওচৰ চাপিবলৈ অনুৰোধ জনাইছোঁ। কৰিছে আমাৰ খুৰীহঁতে যিসকলে এই অনুষ্ঠানটি আচলতে আগভাগ লৈছিলে। নেজানো কি শিকাব পাৰিলোঁ, কিমান শিকিবলৈ তেওঁলোকে কিমান শিকিবলৈ চেষ্টা কৰিছে, কিমান ল'ব পাৰিলে। বন্ধু বান্ধৱীসকল, এইয়া মঞ্চত জ্যোতি নৃত্য প্ৰদৰ্শন কৰিছে। আজি বহুত ভাল লাগিছে। ল'ৰা ছোৱালীখিনিয়ে ইমান আনন্দ মনে নাচিছে দেখিছে। গানটো এতিয়া মিউট কৰি দিবলগীয়া হৈছে, আগত আপোনালোকে শুনিছিলে যিহেতু, আৰু কপিৰাইট লাগি যাব, সেইবাবে মই গানটো মিউট কৰি দিছোঁ। চাওক কি ধুনীয়া লাগিছে নহয় জানো। অশেষ কষ্ট কৰি ঘৰৰ কাম বন এৰি তেখেতলোকক নাচটো গৰম বন্ধ বুলি শিকাবলৈ আমি প্ৰয়াস কৰিলোঁ, আৰু যিমান ভাবিছিলোঁ তাতোতকৈ বেছি ল'ৰা ছোৱালীখিনি আগ্ৰহ আছে। আৰু নতুন যেতিয়া সিহঁতি বহুত আগ্ৰহ আৰু কষ্ট কৰিছে। যি ধৰণে শিকাইছিলোঁ তেনেকৈয়ে তেওঁলোকে শিকিবলৈ চেষ্টা কৰিলে। মই নহয়, ছোৱালীয়ে শিকাইছে, তথাপিও ময়ো তেওঁলোকক অকণমান চাইছিলোঁ আৰু ছাপোৰ্ট কৰিছিলোঁ, দেখিছেনে। আৰু যদি ভাল ধৰণে দিন কেইটামান পোৱা হ'লে আৰু ভালকৈ শিকিব পাৰিলেহেঁতেন। যিমানখিনি পাৰোঁ চেষ্টা কৰিছে ল'ৰা ছোৱালীখিনিয়ে বহুত উদ্যমেৰে, কিন্তু আমাৰ মঞ্চটো অকণমান সেইটো চাইডে ভাগি আছে। সেইটো কাৰণে অকণমান ভয়ে ভয়ে সিহঁতক অকণমান শিকাবলগীয়া হৈছিলে। আৰু যিহেতু ইমান পটককৈ মঞ্চটো ঠিক কৰিব নোৱাৰি, সেইডোখৰ বহুত দিন এনেধৰণে বৰষুণৰ পানী তিতি পানী কাঠবোৰ পচি গৈছিলে। এইটো চাইডে ঠিকেই আছে, যোনডোখৰত পানী পৰিছিলে সেই চাৰ্টৰ পৰা পানী পৰিছিলে, সেইটো পচি গ'লগৈ। আৰু কিন্তু বহুত ভাল লাগিছে ল'ৰা ছোৱালীখিনি এনেকুৱা এটা দৃশ্য দেখি পিনি। ভোলে
হয়